নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু অমেজিং এষ্ট্ৰ ৱৰ্ল্ড। যদিহে আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। মানুহৰ শৰীৰৰ অংগবোৰৰ গঠন প্ৰণালী আৰু অৱয়ৱবোৰৰ দ্বাৰা মানুহজনৰ বিষয়ে অলপ হ'লেও জানিব পাৰি, যেনে মানুহৰ আচাৰ ব্যৱহাৰ ইত্যাদি। আজিৰ ভিডিঅ'ত আঙুলিৰ আকৃতিৰ বিষয়ে আলোচনা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰকাৰটো হৈছে পোন আঙুলি। এনে লোকে নিজৰ চিন্তা ভাৱনা লুকুৱাই ৰাখিব ভালদৰে জানে। এওঁলোকে নিজৰ ভাৱনাসমূহ বেলেগৰ আগত ব্যক্ত কৰাটো একেবাৰে নিবিচাৰে। এওঁলোক বহুত চাফা মনৰ হয় আৰু এওঁলোকে মিছা কথা কোৱাটো পচন্দ নকৰে। মিছা কথা নিজেও নকয় আৰু কোৱাজনৰ পৰাও আঁতৰত থাকিব বিচাৰে। সফলতা পাবলৈ বেলেগৰ সহায় আশা নকৰে। এওঁলোক সময় বহুত মহত্ব দিয়ে আৰু নিজৰ কামৰ প্ৰতি বহুত গুৰুত্ব দিয়ে। এওঁলোক বহুত ক্ৰিয়েটিভো হয়। বহুত ধৰণৰ ক্ৰিয়েটিভিটি এওঁলোকৰ ভিতৰত দেখা পোৱা যায়। ২ নম্বৰটো হৈছে শংখ আকাৰৰ আঙুলি। এওঁলোক সাহসেৰে ভৰা ব্যক্তিত্বৰ অধিকাৰী হয়। কনফিডেণ্ট হোৱাৰ লগতে নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা ব্যক্তিত্বৰ হয়। কোনটো সময়ত কোনটো সিদ্ধান্ত ল'লে ভাল হ'ব এওঁলোকে ভালদৰে জানে। এওঁলোক অচিনাকি ব্যক্তিক সোনকালে বিশ্বাস কৰিব নিবিচাৰে আৰু এনে ব্যক্তিৰ লগত বহুত সাৱধানে কথা পাতে। এওঁলোকে যাক এবাৰ ভাল পায় জীৱনভৰ লগ এৰা নিদিয়ে। কোনো কাম হাতত তুলি ধৰিলে সম্পূৰ্ণ নকৰাকৈ কেতিয়াও এৰি নিদিয়ে। ইয়াৰ বাবে লাগিলে কোনোবাই দুখ পালে তাক তেওঁলোকে কেয়াৰ নকৰে। ৩ নম্বৰ আকৃতিটো হৈছে অসমান আঙুলি। যিসকল ব্যক্তিৰ আঙুলিৰ আকাৰ অসমান হয় এনে ব্যক্তিক এঞ্জেল বুলিও কোৱা হয়। কাৰণ এওঁলোকে কাৰোবাৰ সহায় কৰিবলৈ কেতিয়াও পিছুৱাই নাহে আৰু সদায় প্ৰস্তুত হৈ থাকে। এওঁলোকে মানুহক দেখুৱাই বৰ ভাল পায়। হাতত লাগিলে পইচা নেথাকক কিন্তু মানুহক পইচা থকাৰ দৰে দেখুৱাই বহুত ভাল পায়, যাতে মানুহে এওঁলোকক দুৰ্বল তথা দুখীয়া বুলি নেভাবক। এওঁলোক বেলেগৰ প্ৰশংসা কৰিও বহুত ভাল পায়। বেছি খং উঠাৰ বাবে এওঁলোক কেতিয়াবা সমস্যাৰো সন্মুখীন হয়। এওঁলোকৰ হৃদয় বহুত কোমল প্ৰকৃতিৰ হয়। যিমান সোনকালে খং উঠে সিমান সোনকালে শান্তও হৈ পৰে। এনে লোকে জীৱনত সফলতা দেৰিকৈ লাভ কৰে। বন্ধু বান্ধৱীসকল, এই ৩টা প্ৰকাৰৰ আঙুলিৰ কথাই আছিলে। ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। ধন্যবাদ।